এই ৰাজনীতিৰ ক্ষেত্ৰখনত কোনো বস্তু শেষো নহয়, কোনো বস্তুত পুনৰ্জন্ম নহয়, এইটো ৰিপিট হৈয়ে থাকে, এইটো মোৰ ইছ্যু নহয়। বা কোনোবা যদি কৰিয়ে যদি অবৰৰ নামত ৰাজনীতি কৰিয়ে যদি লাভালাভ পাইছে, আমাৰনো ক'ব লগা কি আছে? আমি এইটো গণতন্ত্ৰৰ দেশ, ইয়াত চব হ'ব পাৰে, কিন্তু কথাটো হৈছে কি আমি শান্তিটো স্থায়ী কৰিব লাগে, ইয়াত যাতে কোনো কাৰণৰ শান্তি বিঘ্নিত নহয়। আমি খুব কষ্টৰ মূল্যৰ বিনিময়ত মানে খুব মূল্য দিব লগা হ'ল, কষ্টৰ বিনিময়ত আমি শান্তিটো পাইছোঁ ইয়াত। 3-4 বছৰত কোনো সংঘাত নাই, সংঘৰ্ষ নাই, উগ্ৰবাদ নাই, আৰু এইটো এটা যৌথ ইনিচিয়েটিভ। আমাৰ বিজেপি গভমেণ্ট আৰু UPPL গভমেণ্ট বা UPPLৰ সেই সময়ৰ নেতা আৰু এই সময়ৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী আছিল, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতসকলৰ নেতৃত্বতে শান্তিটো স্থাপন হ'ল। ইয়াত উগ্ৰবাদ মানে মুক্ত এটা অঞ্চল হ'ল। এইটো স্থায়ী কৰিব লাগে, সুনিশ্চিত কৰিব লাগে, যাতে এই দিশটো চবেই চাওক। নিজৰ নিজৰ যিটো এটা মৰেল ৰেছপনচিবিলিটি, এইটো ৰক্ষা কৰিব লাগে। বাকী UPPL হিচাপে আমি যিটো কাম কৰিব লাগে কৰি আছোঁ, ৰাইজে যিমান দিনলৈকে আমাক আদৰ কৰিব সিমান দিনলৈকে আমি আছোঁ।